হে দোস্ত ওয়েলকাম টু মাই চেনেল লেক সাগৰ্ছ ব্লগ। আৰু আজি হৈছে মানে মাঘ বিহু। তো প্ৰথমতে সকলোকে মোৰ ফালৰ পৰা বহুত বহুত শুভেচ্ছা যাচিলোঁ। তো আমাৰ চৌধুৰী বজাৰ গাঁৱত মানে কিমানকেইটা মানে বেলাঘৰ বনাইছে। তো আজি আপোনালোকক মই দেখাম। তো বেলাঘৰ পিনে আৰু আমি মানে বনোৱা নাই এইবাৰ, আমি মানে বনাওঁ, বাট এইবাৰ সময় পোৱা নাই, আমি মানে ইয়াৰ কাৰণে বনোৱা নাই। বাট মই আকৌ যে আজি তো এইবাৰ মানে আমি বনোৱা নাই, গোটেই বছৰ মানে বনাওঁ আমি, কিন্তু এতিয়া এইবাৰ মানে আমাৰ টাইম নাছিল। মানে আগতে কৈছিলোঁ মানে আৰু সিহঁতে মানা কৰিছে। তো ইয়াত বনাইছে মানে আপোনালোকে যে চাইছে যে বিখ্যাত মধুৰী প্ৰেম দা মানে আৰু কৈছোঁ আৰু অলপ কমিটি আৰু সিহঁতে মানে বনাইছে। তো গাইজ আপোনালোকক মানে গৈ এতিয়া দেখাম। তো চাই থাকক ভিডিঅ'টো। তো লগ পাই আছোঁ একদম মানে বেলাঘৰৰ তাত গৈ। তো চাই থাকক ভিডিঅ'টো আপোনালোকে। তো মই মানে বৰ্তমান আছোঁ আমাৰ ঘৰৰ পৰা অলপ দূৰত, মানে এখন হাই স্কুল আছে, তাত মানে মই বহি আছোঁ। তো একদম লগ পাম তাত গৈ। তো চাই থাকক ভিডিঅ'টো। যাযাবৰী মোৰ মনৰ কথা ক'বলৈ আজি উৰি ফুৰো। তো আমাৰ প্ৰেম ভাই আহি গ'ল। মানে কিমান ডাঙৰ এজন বিখ্যাত মানুহ ভাই। তোক মই ইমান क्या लड़का है कितना आसाम लड़का है। देखो ইমান এটা লেভেলত মাল খাব পাৰে। তো আমি আহি পালোঁ। তো ইয়াত মানে বেলাঘৰ বনাইছে, চাওক মানে বেলাঘৰ বনাইছে আৰু বেলাঘৰ মানে কিবা খেৰেৰে কিবা ঘৰ বনাইছে। চাওক ইয়াত মানে ৰাতি পিকনিক খাব গাইজ সিহঁতে। তো চাওক ইয়াৰ নাজাৰা এটা চাওক শ্বট। তো গাইজ এইটো মানে কমপ্লিট হোৱা নাই আৰু হ'ব মানে ভিতৰত আহক গাইজ মানে চাওক চাওক চাওক। তো আমাৰ বিশাল ভাই চাওক আৰু কাম ৰৈছে, মানে তলত কিবা খেৰ দিব লাগিব আৰু গাইজ। পিনে আমাৰ গেটৰ কাম চলি আছে গাইজ, চাওক মানে চাওক যুগল ভাই এইপিনে কিবা মানে এইটোত খেৰ দিয়া চলি আছে আৰু এইটোতো দিব আৰু এইটো দিব। তো এইপিনে আমাৰ প্ৰেম ভাইয়ে বক্সত মানে চব কৰি দিলে আৰু গোটেই মানে এইটো বজাব লাগিব আৰু এইটো কানেক্ট কৰি আছে। तुम भी कभी प्यार करके देखो ना। তো এতিয়া বৰ্তমান আছোঁ চাইকেলত আৰু এতিয়া আমাৰ মানে গাঁৱৰ প্ৰকৃতি। যদি ভিডিঅ'টো ভাল লাগিছে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিবা। বাই বাই। তো যদি ভিডিঅ'টো ভাল লাগিছে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব। আৰে চাওক আশিষ ভাই তো ঘৰত আহি পিঠা খাইছোঁ। আমাৰ মানে মাঘ বিহুৰ কাৰণে পিঠাটো মানে মেইন, মানে বহুত মজা লাগি আছে খাই বেষ্ট। তো আমিও বনাম, আমি বেলাঘৰ নবনাওঁ, বেলাভুজি বনাম। তো হঠাৎ মানে প্লেনিং হৈ গ'ল যে বনাম, ইয়াৰ কাৰণে মানে খেৰবিলাক মানে খুজি আছোঁ আৰু অমিত মানে আছে, সিও মানে আমি মানে দুটাই মানে কালেক্ট কৰি আছোঁ খেৰবিলাক। মানে এনেদৰে যি পাৰোঁ মানে অলপ মানে সৰু ল'ৰা ছোৱালীৰ দৰে মানে অলপ এটা বনাম আৰু এটা নিয়মত এটা আছে, মানুহ এটা জ্বলাবতো লাগিব মানে আৰু। তো খেৰবিলাক চাওক এনেধৰণে মানে ল'ব লাগে দিয়ক গাইছ। পূৰা আমনি লাগি গ'ল গাইছ। তো ইমানখিনি কালেক্ট কৰিছোঁ, অলপো মানে হ'লে আৰু হ'ব আৰু দিয়ক। অলপ ইমানখিনি কালেক্ট কৰিছোঁ আৰু কৰিম। তো অলপ কৰিছোঁ আৰু এই 5 মিনিটমান হ'ব, 5 মিনিটে ইমানমান কালেক্ট কৰিছোঁ আৰু মানে হৈ যাব। আমাৰ এয়া চাওক চাৰিওপিনেও আছে আৰু পথাৰত, তো হৈ যাব। তো কালেক্ট কৰি আছোঁ গাইছ। যদি ভিডিঅ'টো ভাল লাগিছে তেনে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব। যদি
ভিডিঅ'টো ভাল লাগিছে তেনে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব एहे रहा नहीं जाता तड़प ही ऐसी है ना তো গাইজ বজাৰত যাই আছোঁ কিবা এটা কামত মানে আৰু অহা ৰাতি মানে আজি মানে মানে আপোনালোকে প্ৰাৰ্থনা কৰক যে আজি মানে হৈ যায় যে এনেকুৱা মানে বস্তুটো আমাৰ মানে কোনো প্লেনিং চেলেনিং নাই হঠাৎ মানে হৈ যায় আৰে চাওক আমাৰ মানে পচন্দা